একদম ওখ জেগাত পুৰা উঠি থাকিব লাগিব এতিয়া। কিন্তু বেয়া ডৰাৱনা জংঘল আকৌ। ট্ৰেকিঙৰ আচল মজাটো এইবাৰে আহিছে। এইটো পূজা কৰি যাব লাগে যিডোখৰ জেগাত, সেইডোখৰ জেগা পাইছোহি। হাৱা টাইট বুলি কয় যে সেইটো হৈ গৈছে। জোকে খাই ভৰিৰ অৱস্থা বেয়া কৰি দিছে এইবোৰ জোক। সঁচা কথা ক'বলৈ গ'লে আমাৰ এতিয়া অৱস্থা বেয়া। ইয়াৰ পৰা আমাৰ পূৰা আপটো ষ্টাৰ্ট হ'ব তাৰমানে একদম ওখ জেগাত পূৰা উঠি থাকিব লাগিব এতিয়া। খোজকাঢ়ি থাকিম আৰু লাহে লাহে। ঠিক আছে। জুকোভেলি মানে ইমান ডাঠ নাছিলে জংঘলখন, হয় নাই জানা? ইয়াৰ কিন্তু বিৰাট ডাঠ হ'ব। হে এতিয়াতো বাঘ নোলাব। বাঘটো খালি এতিয়া নোলাব, বৰষুণ দি আছে যে। কিন্তু বেয়া ডৰাৱনা জংঘল আকৌ, আৰু বৰষুণটো দি দিছে ন তাতে, সেইকাৰণে বেছি আন্ধাৰ হৈ গৈছে। বৰষুণ ডাঠ জংঘল। অলপ ৰেষ্ট লৈ লৈছোঁ, বিৰাট ভাগৰ লাগিছে মানে। বৰ বেছি আপ আছে ইয়াত, মানে অকল আপতে উঠি আছোঁ আৰু এইটো কিন্তু প্ৰেক্টিচ নকৰাকৈ দিগদাৰ আছে দেই। এলা বেলেগ আপ আছে। এইটো খেলা এইফালে তলত গিৰি গ'লে খতম, পুৰা ডাউন। বৰ দিগদাৰ আছে দেই ইয়াত। কাইলৈ সাৱধানে আহিব। বৰষুণটো এৰাৰ নাম লোৱাই নাই, সেইকাৰণে অকণমান দেৰি হিল টুকুৰাৰ তলতে ৰখি দিছোঁ। ফাইনেলি আমি য'ত পূজাস্থলী বুলি কয়, মানে পূজা কৰি যাব লাগে যিডোখৰ জেগাত, সেইডোখৰ জেগা পাইছোহি। মানে আমি হাফ চাগে কৰ্চ কৰিছোঁ আৰু এতিয়া আধালৈকে আহি গ'লোঁ, আৰু আধা আছে যাবলৈ। মিচিমি লোকসকলে ইয়াত মানে খুব মানে দেৱতা আছে বুলি কয় কিবা, তেওঁলোকৰ সেই দেৱতাক আমি এতিয়া ধূপ জ্বলাই সেৱা জনাই আমি আগবাঢ়িম ইয়াৰ পৰা। ইয়াৰ পিছত যাতে আৰু আপ নাপাওঁ সেইটোকে প্ৰাৰ্থনা কৰিছোঁ। তো কি হয় চাওঁ।
ৰেষ্ট হাউচ এটা পাইছোঁ, অলপ ইয়াতে জিৰণি ল'ম। পূৰা ভাগৰি গৈছোঁ আৰু কিমান যাব আছে একো গম পোৱা নাই। ইয়াত অকণমান দেৰি বহি লওঁ, কিবাকিবি খাই লওঁ, তাৰপিছতে আকৌ ওলাই দিম। অলপ ৰেষ্ট লৈ লোৱাৰ পিছত আমি আকৌ ওলাইছোঁ। বৰষুণ মানে এৰাই নাই আজি, সেইটো কাৰণে মাথাটো বেয়া হৈছে অকল। বৰষুণ এৰিব চাগে আৰু, বহুত ঠাণ্ডা লাগিছে খালি এতিয়া। তাত গৈ পেলাই জুই ফুৱাব লাগিব। ইয়াতো অলপ জুই ফুৱাই ল'লোঁ, এতিয়া যাবলৈ মনেই যোৱা নাছিলে মানে, এনেকুৱা হৈ গৈছে মানে। জকু ভেলীটো একো ট্ৰেক এইটো নহয় মানে, একো ইমান টাফ নহয় মানে, এইটো যিমান টাফ হৈছে সঁচা কথা ক'বলৈ গ'লে। আন্ধাৰে হ'বলৈ হ'ল আৰু উপায় নাই, গৈ আছোঁ। অকণমান মুকলি জেগা এটা পাইছোঁ, ভাল লাগিছে। বহুত দেৰি পৰা একো মুকলি দেখাই নাই তাৰমানে, এতিয়া দেখিছোঁ। বিৰাট শ্লিপাৰী হৈ গ'ল দেই ৰাস্তাবিলাক। কি নেটৱৰ্ক আহিছে নি? পালি হাৱা টাইট বুলি কয় যে, সেইটো হৈ গৈছে হাৱা টাইট। আৰু কিমান দূৰ আছে? এইফালে যাম নি? এইফালে ওপৰত বেলেগ পুৰা আপ। এতিয়া আমি য'ত পাইছোঁ এই ৰেষ্ট পইণ্টটোৰ নাম হৈছে হৰ্ণবিল টপ। তো আমি অকণমান ইয়াতে ৰেষ্ট ল'ম, আৰু ইয়াতে আমি নেটৱৰ্ক পাইছোঁ, সেইকাৰণে ফোন আপুনি কৰি লৈছোঁ, আৰু তাৰপিছতে আকৌ আমি গৈ থাকিম। হা 9 ঘণ্টা খোজ কঢ়াৰ পিছত ফাইনেলি আমি আমাৰ জেগাটো পাই গ'লোঁ, লেকটো পাই গ'লোঁ। কাইলৈ ৰাতিপুৱাহে ইয়াৰ ভিউটো গম পোৱা যাব কেনেকুৱা কি। জোকে খাই ভৰিৰ অৱস্থা বেয়া কৰি দিছে এইবোৰ জোক। আপোনাৰ কেইটা? চাৰিটা। এই ইয়াত লাগি আছে আৰু বাপৰে, 6টা। মোৰো আছে, কেইবাটাও আছে। এইটো এটা, এইবিলাক কিবা হেৰি চেৰি লগাব লাগিব নিব গৈ পেলাই, মলম চলম।
খানা পিনা খাই আহিলোঁ আৰু এতিয়া আমি শুই দিওঁ। বহুত দেৰি হ'ল, এতিয়া শুই থাকোঁ। কাইলৈ আকৌ ৰাতিপুৱা ঘৰলৈ যাব লাগিব, উভতি যাব লাগিব মানে শেষৰ ৰাস্তা। গুড নাইট। সঁচা কথা ক'বলৈ গ'লে আমাৰ এতিয়া অৱস্থা বেয়া, একদম মানে পূৰা ভৰি বিষ, কাইলৈ কি হয় এতিয়া কেনেকৈ যাব পাৰোঁ, গা লৰাব পৰা নাই, যি বিষ গা। পেচাব কৰিবলৈ নামি যাবলৈও টেনশ্যন হৈ গৈছে। পেচাব কৰিবলৈ নামি যাবলৈ চিন্তা এতিয়া আমাৰ। ট্ৰেকটো কিমান দেৰি লাগিলে কাঞ্চনা আমাৰ টোটেল? 9 ঘণ্টা। 9 ঘণ্টা ট্ৰেক, ধেমালি। 9টা বজাত ওলাই আমি গধূলি 6টাত পাইছোঁহি। বাপৰে, এইটোতো একদম ৰাতিপুৱা 6টাতে ওলোৱা ট্ৰেকে হয়।